ফাইনেলি হেমষ্টাৰ কম্বেটৰ টোকেন শ্বো হৈ গ'ল। আপোনালোকে দেখিব পাৰিছে চাগে মোৰ ভাগত টোটেল হেমষ্টাৰ টোকেন আছে 3690। এই টোকেনটোৰ আপোনালোকে চেল কৰিব পাৰিব 26 ছেপ্টেম্বৰ তাৰিখে। মিনিমাম আপোনালোকৰ 3 ডেজ 22 ঘণ্টা 40 মিনিট আছে। বাকী সকলোৰে বেলেগ বেলেগ হৈছে, কিছুমানৰ 1000 হৈছে, কিছুমানৰ 500 হৈছে, কিছুমানৰ 50,000 হৈছে, কিছুমানৰ 1 লাখ হৈছে, সকলোৰে বেলেগ বেলেগ হৈছে। কিন্তু ইয়াতে আপোনালোকে ভাবিছে চাগে এতিয়া হেমষ্টাৰ কি হয় বা এয়াৰড্ৰপছ কি হয়। মই আগৰ ভিডিঅ'টোত চাগে আপোনালোকক কৈছিলোঁ চাগে এয়াৰড্ৰপছৰ ওপৰত মই ভিডিঅ' এটা ক'ম। খালি মানে কি হয় এক্সট্ৰাকৈ ভিডিঅ' নবনালোঁ আৰু ইয়াতে মই কৰিম বুলি ভাবিলোঁ। এতিয়া আপোনালোকে শুনক যে এয়াৰড্ৰপছ কি হয়। মই অকণমান পিছলৈ গৈছোঁ, ক'বলৈ গ'লে আপোনাৰ 2009-2010 চনলৈ গৈছোঁ। এতিয়া সকলোৱে শুনিছে চাগে বা সকলোৱে গম পায় চাগে বিটকইন, ইথেৰিয়াম বা বিটকইনটো সকলোৱে শুনিছে চাগে, কাৰণ বিটকইন ক্ৰিপ্ট'কাৰেঞ্চিৰ সকলোতকৈ ডাঙৰ কাৰেঞ্চি হয়। এতিয়া আপোনালোকে চাব পাৰে যে এতিয়া মই বিটকইনৰ আগতে ভেলু কিমান আছিলে এইটো দেখাম, ভেলু কিমান আছিলে। এতিয়া বিটকইন 2009 to 2024 চন। এতিয়া বিটকইনটো 2009ত আছিলে, এটা বিটকইনৰ ভেলু আছিলে 0.0009। এতিয়া আপোনালোকে চাবচোন 2024 চনত এটা বিটকইনৰ ভেলু কিমান হ'ল চাওক, $73,000। ক'বলৈ গ'লে আপোনাৰ 60 লাখৰ ওপৰত, যোনটো বিটকইনৰ ভেলু এটা টোকেন 2009 চনত এটা টোকেনৰ ভেলু আছিলে আপোনালোকৰ খুব বেছি তোমাৰ 1 টকা 2 টকা আছিলে। এতিয়া মই বিটকইনৰ কথা এইটো কাৰণে ক'লোঁ যে বিটকইন হ'ল এটা ক্ৰিপ্ট'কাৰেঞ্চি হয়। তেনেকৈ আপোনালোকৰ ক্ৰিপ্ট'কাৰেঞ্চি বহুত আছে, ইথেৰিয়াম, তোমাৰ ডক্স আছে, এনেকৈ বহুত আহিছে। এতিয়া তেনেকৈ মানে হেমষ্টাৰটো আহিছে। খালি প্ৰথমতে মানে বিটকইনটো যেনেকৈ আহিছিলে সেইটো ছিষ্টেমত অহা নাই। এতিয়া বিটকইনৰ কথা কিয় ক'লোঁ সেইটো শুনক। এতিয়া বিটকইনৰ নিচিনা লিষ্টিং হ'বলৈ ক্ৰিপ্ট'কাৰেঞ্চিত তেনেকৈ মানে ডাইৰেক্ট লিষ্টিং হ'ব নোৱাৰে। আৰু এয়াৰড্ৰপছ এটা ক্ৰিপ্ট'কাৰেঞ্চিত লিষ্ট হ'বলৈ বহুত মানুহৰ মানে ছাপৰ্টৰ প্ৰয়োজন হয়। এতিয়া আপোনালোকে এনেকৈ কৰোঁতেও ধৰিব নোৱাৰিব পাৰে, কিন্তু মই একেবাৰে শ্বৰ্টকৈ কৈছোঁ। যেনেকৈ আমি চৰকাৰ এখন গঠন হয়, এতিয়া চৰকাৰত যোনসকল উঠে পাৰ্টিচিপেট কৰে, তেখেতলোকে ইডোখৰ জেগালৈ যায়, তাত গৈ পেলাই কয় যে আমুক এনেকৈ দিম, মোক ভোট দিয়া। তেনেকৈ মানে কি হয়, ইয়াতো এয়াৰড্ৰপছটো বহুত আহে, তাৰ ওপৰত মানে সকলোৱে কৰে। তাৰ ওপৰত মানে কি হয়, এয়াৰড্ৰপছটো যেতিয়া লিষ্টিং হয়, খালি এয়াৰড্ৰপছতো কিছুমানে বেছি দিয়ে, কিছুমানে 5,000 10,000, কিছুমানে লাখলৈকে পায়, মানে লাখ টকালৈকে পাইছে তেনেকৈ। এতিয়া হেমষ্টাৰটো তেনেকৈ আহিছে। এতিয়া হেমষ্টাৰটোৰ লিষ্টিং আপোনালোকৰ 26 তাৰিখে চেল কৰিব পাৰিব। যোনটো কইন আহিছে সকলোৰে বেলেগ বেলেগ আহিছে। মোৰ যেনেকৈ 3,000ৰ ওপৰত আহিছে, কিছুমানৰ 5,000, কিছুমান 8,000, কিছুমান 50,000, কিছুমানৰ 1 লাখ, কিছুমান হেভি ইউটিউবাৰ্ছবোৰৰ মানে 1 লাখৰ ওপৰত বা 2 লাখৰ ওপৰত তেনেকৈ আহিছে। বাকী এই সকলো কথাবোৰ চাগে অকণমান হ'লেও ধৰিব পাৰিছে। বাকী এতিয়া মই মেইন টপিকটোলৈ আহোঁ। মই এইটো কাৰণে ভিডিঅ' বনাইছিলোঁ যে হেমষ্টাৰ কম্বেটত যোনটো মানে কইন আহিলে, সেই কইনটো মানে একচুৱেল প্ৰাইচটো আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ, বা তাৰ আশে পাশে যেনিবা এনালাইচিছ কৰি মানে প্ৰেডিক্ট কৰিব পাৰি যে এইটো এমাউণ্টটো হ'ব পাৰে, মানে এটা কইনৰ ভেলু ইমানটো হ'ব পাৰে, তেতিয়া 3,000 কইনৰ ভেলু কিমান হ'ব পাৰিব, এইটো মানে এনালাইচিছ কৰিব পাৰি। খালি মানে কি হয়, ডাইৰেক্ট একচুৱেল প্ৰাইচটো ক'ব নোৱাৰি। যোনদিনাখন 26 তাৰিখে লিষ্টিং হ'ব, সেইদিনাখন মাৰ্কেট গ্ৰেফৰ ওপৰত গম পাম যে ইমানটো কইন ইমানটো পাম। এতিয়া প্ৰি মাৰ্কেটৰ এনালিচিছৰ মতে অকণমান আপোনালোকক দেখা দিম যে ইমানটো কইনত ইমানটো পাই যাব পাৰে আপোনালোকে। এতিয়া আপোনালোকে চাব পাৰে স্ক্ৰীনত এতিয়া হেমষ্টাৰটো মানে গুগলটো খুলি চাম। গুগলত খুলি পেলাই হেমষ্টাৰ প্ৰি মাৰ্কেট প্ৰাইচটো মাৰি চাম। এতিয়া আপোনালোকৰ প্ৰি মাৰ্কেট প্ৰাইচটো চাব পাৰে। প্ৰি মাৰ্কেট প্ৰাইচটো হৈ আছে এটা কইনৰ ভেলুটো চাব পাৰে। লাষ্ট ট্ৰেড প্ৰাইচ 0.01। এতিয়া আমি কেলকুলেটত যোৱাৰ আগতে মোৰ ভাগৰ টোকেনটো চাই লৈছোঁ। আনক্লেইম 3,256, 3,600, এইটো নহ'ব, 3,256। মাৰ্কেট প্ৰাইচ হৈ আছে 0.01 এটা কইনৰ ভেলু। এইটো $32 পাব। এতিয়া 3,000 যোনসকলৰ মানে 3,000ৰ ওপৰত আছে তেখেতলোকে $32 পাব লাগে। এতিয়া ইণ্ডিয়ান কাৰেঞ্চিত কৰিবলৈ হ'লে ইণ্ডিয়ান $1 ভেলু ইণ্ডিয়ান কাৰেঞ্চিত এতিয়া 3 ৰুপিজ হৈছে। এতিয়া ইয়াত পাব যে 2,702 টকা। এইটো প্ৰাইচ হ'ব পাৰে বা ইয়াতকৈ আপতো যাব পাৰে। এতিয়া চাবচোন, এটা কইনৰ ভেলু যদি 0.01 হয়, তেতিয়া আমি পাম 0.01 হ'ল আমি পাম ডাইৰেক্ট 27,024 টকা, মানে 27,000 টকা আপোনালোকে ডাইৰেক্ট পাব। এতিয়া মানে এনালাইচিছ কৰিব পাৰি আৰু ডাইৰেক্ট মানে ক'ব নোৱাৰি যে এইটো ডাইৰেক্ট পাব বুলি। খালি মানে আমি এনেই ক'ব পাৰি যে এনেকৈ চাব পাৰি। প্ৰি মাৰ্কেটত যোনটো চলিছে, প্ৰি মাৰ্কেটত আপোনালোকৰ এইটো চলি আছে 0.01। তেনেকৈ হ'বলৈ হ'লে মই পাম 2,702 টকা জানিবা। যদি প্ৰাইচটো আপ হৈ যায়, আপ হৈ গ'লে 0.01ত যদি হৈ যায় তেতিয়া ডাইৰেক্ট 27,000 টকা পাব। যদি বোলে 0.05 হয় তেতিয়াতো বহুত হ'বগৈ বাৰু, 1,20,000। ইমানটো নহয়গৈ বাৰু, 0.01 বা ইমানটো নহ'বগৈ, 0.01 বা 0.05 হ'ব পাৰে। তেতিয়া হ'লেও বহুত, ইমানটো পালেও বহুত আমি সন্তুষ্টি, হয়নে?
0.06 হ'ব পাৰে, 0.09 হ'ব পাৰে বা 0.01 হ'ব পাৰে, সেইটোৱে আৰু। বাকী এতিয়া আপোনালোকে গম পাইছে চাগে কেনেকৈ কোনে কিমান পাব বা কোনে কিমান, কিছুমানে ইয়াতকৈ কমো পাব পাৰে, কিছুমানে 1000 কইন থকাখিনি এতিয়া 0.01 হ'লে 830 টকা পাব। যদি বোলে 0.01 আপ হৈ যায় তেতিয়া 8300 পাব। এতিয়া যিসকলে এতিয়ালৈকে একোৱে কৰা নাছিলে তেখেতলোকৰ কাৰণে চিন্তা কৰিব নালাগে। এয়াৰড্ৰপছ আৰু বহুত থাকে, মানে ফ্ৰী অফ কষ্ট মানে এয়াৰড্ৰপ পায়, সেইকাৰণে মানে একো ইনভেষ্টমেণ্ট নাই। সেইকাৰণে এইটো জাষ্ট মানে আমি কমপ্লিট কিছুমান কাম কৰিব লাগে, টাস্ক কমপ্লিট কৰিব লাগে, তাৰ বিনিময়ত আমাক সেইটো দিয়ে। আৰু যোনসকলে এতিয়ালৈকে ক্ৰিপ্ট'কাৰেঞ্চি কি হয় বা এয়াৰড্ৰপছ কি হয় যদি বুজি নাপায়, এইটো ভিতৰত চাগে ভালদৰে বুজি বা মই ভালকৈ বুজাব পাৰিছোঁ চাগে। যদি বুজাব নাই পৰা মোক কমেণ্ট এটা কৰি দিব। বাকী যদি ভালকৈ বুজি পাইছে তেতিয়া গম পাইছে চাগে এটা এয়াৰড্ৰপছ বুলি নাথাকে, বহুত এয়াৰড্ৰপছ আছে। এতিয়া ৰিচেণ্টলি এইটো 26 তাৰিখে শেষ হৈ যাব, এইটোতো আপোনালোকে কৰিব নোৱাৰিব। আৰু অক্টোবৰত আৰু এটা এয়াৰড্ৰপছ লিষ্টিং হ'ব, সেই এয়াৰড্ৰপছটোৰ নাম হৈছে আপোনালোকক ব্লাম বুলি কয়। এতিয়া সেই এয়াৰড্ৰপছটো আপোনালোক মই অকণমান দেখাই দিম, সেইটো এক্সট্ৰাকৈ মই ভিডিঅ' আনিম বাৰু তাৰ ওপৰত। এতিয়া আপোনালোকক অলপ দেখাই দিম, এইটো ব্লাম বুলি কয়। এতিয়ালৈকে বহুত মানুহে কৰিছে, কিন্তু এতিয়াও টাইম আছে, আপোনালোকে কৰিব পাৰে। ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংক দিয়া থাকিব, নহ'লে হয়তো মই ডিছক্ৰিপশ্যনত নিদিলে মই টেলিগ্ৰামৰ লিংকটো তলত দি দিম, টেলিগ্ৰাম জইন হৈ ল'ব, তাত মই ব্লামৰ লিংকটো পাই যাব। ইয়াত একো কৰিব লাগে, জাষ্ট মানে অ'পেন কৰিব লাগে, ডেইলি লগ ইন কৰিব, ডেইলি লগ ইন কৰি এইটো ফাৰ্মিঙত ক্লিক কৰিব, ফাৰ্মিং ক্লিক কৰি এইটো ক্লিক কৰি থৈ দিব, সেইটো নিজে অট'মেটিক হৈ থাকিব। তাৰপিছত আৰ্ণলৈ যাব, আৰ্ণত গৈ কিছুমান এইবোৰ ছ'চিয়েল মিডিয়াৰ ওপৰত মানে জইন হ'বলৈ দিয়ে বা জইন নকৰিলেও হ'ব, ক্লিক কৰি পেলাই আপোনালোকে অট'মেটিক গুচি আহিব। তাৰপিছত ক্লেইম কৰি ল'ব, ইয়াতো কইন বহুত পাই যাব, কমচে কম 5-6 হাজাৰমান কইন এক্সট্ৰাকৈ পাই যাব। তাৰপিছত ইয়াত কৰিব লাগিব প্লে নাওত ক্লিক কৰিব, প্লে নাওত ক্লিক কৰি এইবোৰ গেম কালেক্ট কৰিব, মানে পইণ্ট কালেক্ট কৰিব, পইণ্ট কালেক্ট কৰি যিমান পইণ্ট হয় আপোনালোকে অট'মেটিক পাই যাব। খালি বমটো আপোনালোকে টাচ নকৰিব, বমটোক টাচ কৰাৰ লগে লগে মাইনাছ হৈ যায় পইণ্টটো। মই কমপ্লিটে খেলি দিছোঁ বাৰু, এইটো মাইনাছ হৈ যায়, ডাইৰেক্ট মাইনাছ হৈ যাব। সেইকাৰণে মানে বমটো টাচ নকৰিব, যিমান পাৰে মানে বমটো পৰা আঁতৰিবলৈ চাব। আপোনালোকে ডেইলি লগ ইন কৰিব, ডেইলি লগ ইন কৰাৰ লগে লগে মানে আপোনালোকে ট'কেনটো পাব, বি ট'কেন যোনটো ট'কেন আহে, মানে ট'কেন পোৱাৰ পিছত আপোনালোকে তাত ইয়াত দেখাই দিব মোৰ যেনেকৈ 39,000 পইণ্ট আছে, সেইটো আহি যাব। বাকী মানে এনেকুৱা আৰু এটা আহিছিলে আগতে, মানে ডক্স বুলি কয়। সেই ডক্সটোত মানে প্ৰাইচটো বহুত ভাল দিছিলে, মানে মোৰ ওচৰত কমচে কম ক'বলৈ গ'লে বেছি নাছিলে, মই 4 দিনমানহে খুলিছিলোঁ। 4 দিনত কমচে কম 11,000 পইণ্ট আছিলে, 11,000 পইণ্টত কমচে কম $12 মান মই ডাইৰেক্ট পাইছিলোঁ। সেইকাৰণে মানে এতিয়াও টাইম আছে, এইটোত অক্টোবৰ লিষ্টিং হ'ব। আৰু আপডেটবোৰ মই টেলিগ্ৰামত দি থাকিম, আপোনালোকে টেলিগ্ৰামত জইন কৰি ল'ব, বা ইউটিউবতো মই যেনিবা ভিডিঅ' দি থাকিম। বাকী ইয়াত মানে টাইম আছে, সেইকাৰণে মানে অক্টোবৰলৈকে আপোনালোকে কৰি ল'ব। বাকী কেনেকৈ কি কৰিব লাগে মই এক্সট্ৰাকৈ ভিডিঅ' এটা লৈ আনিম বাৰু। ভিডিঅ'টো যদি কিবা ইনফৰ্মেটিভ পালে বা অলপ হ'লেও যদি ভাল লাগিলে, যাতে আগলৈ মই আপোনালোকৰ ছাপোৰ্টত ভিডিঅ'বোৰ আগবঢ়াই যাব পাৰোঁ, সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট এটা কৰিব নাপাহৰিব। থেংক ইউ।